নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক হ'বলগীয়া এছাম টেটৰ বাবে পৰিৱেশৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়োৱা হ'ল। আজি প্ৰথম প্ৰশ্ন হ'ল, বৰ্তমান পৃথিৱীত বিলুপ্ত হোৱা প্ৰাণীৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে প্ৰায় 270 বিধ। ডড কি? ইয়াৰ উত্তৰ হৈছে ডড এবিধ বিলুপ্তপ্ৰায় চৰাই মৰিচাছ দ্বীপত পোৱা গৈছিল। কিমানবিধ প্ৰজাতিৰ পক্ষী বৰ্তমানলৈ বিলুপ্ত হৈছে? ইয়াৰ উত্তৰ হৈছে প্ৰায় 150 বিধ। অভয়াৰণ্য কি ৰক্ষণাবেক্ষণ দিয়া হয়? ইয়াৰ উত্তৰ হৈছে বন্যপ্ৰাণী আৰু উদ্ভিদ। কিহৰ ওপৰত ভিত্তি কৰি চৰকাৰে এটা এলেকা অভয়াৰণ্য হিচাপে ঘোষণা কৰে? ইয়াৰ উত্তৰ হৈছে জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি। ৰাষ্ট্ৰীয় উদ্যানক কি বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়? ইয়াৰ উত্তৰ হৈছে বিৰল প্ৰজাতি আৰু বন্যপ্ৰাণীবোৰক। ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যান কেইখনমানৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মানাহ, নামেৰী আৰু কাজিৰঙা। কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1974 চনৰ 1 জানুৱাৰীত। কাজিৰঙা কেতিয়া ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 2007 চনৰ 3 আগষ্টত। মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্প সংযোগ কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1973 চনত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্প সংযোগ কৰা হয়? ইয়াৰ উত্তৰ হৈছে 2000 চনৰ 1 মাৰ্চত। অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি দিয়া হয়? ইয়াৰ উত্তৰ হৈছে 1985 চনত। বিশ্ব জ্বলা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে 2 ফেব্ৰুৱাৰী। 21 মাৰ্চ দিনটো কি হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে বিশ্ব বন দিৱস। বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে 22 মে'। বিশ্ব বন্যপ্ৰাণী সপ্তাহ কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত। 3 অক্টোবৰ দিনটো কি হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে বিশ্ব বাসস্থান দিৱস। পৰিৱেশৰ ভাৰসাম্যতাৰ বাবে কিমান শতাংশ বনাঞ্চল থকাৰ প্ৰয়োজন? ইয়াৰ উত্তৰ হৈছে 33%। অসমত এৰী কাপোৰৰ ব্যৱহাৰ কোন কালত হয়? ইয়াৰ উত্তৰ হৈছে শীতকালত। বায়ুৰ উষ্ণতা কিহেৰে জোখা হয়? ইয়াৰ উত্তৰ হৈছে থাৰ্মোমিটাৰেৰে। বায়ুত থকা জলীয় বাষ্প কি যন্ত্ৰৰ সহায়ত জোখা হয়? ইয়াৰ উত্তৰ হৈছে হাইগ্ৰমিটাৰৰ সহায়ত। বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰেইন গজ। বতাহৰ দিশ জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হৈছে বায়ু দিশ দৰ্শীসূচক সঁজুলি আৰু বায়ু মোজা। বতাহৰ গতি বেগ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে এনিম'মিটাৰ। পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কি? ইয়াৰ উত্তৰ হৈছে মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰাম। আমাৰ দেশত কোনটো বিভাগে বতৰৰ আগজাননী দিয়ে? ইয়াৰ উত্তৰ হৈছে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হৈছে দুষ্প্ৰাপ্য দেওহাঁহ আৰু বনৰীয়া ঘোঁৰা। কেতিয়া আৰু কিহৰ ওপৰত ভিত্তি কৰি ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1999 চনৰ 9 মাৰ্চ তাৰিখে দুষ্প্ৰাপ্য দেওহাঁহৰ বাবে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1999 চনৰ 13 এপ্ৰিলত। দীপৰ বিল পক্ষী অভয়াৰণ্যখন ক'ত আছে? ইয়াৰ উত্তৰ হৈছে কামৰূপ মহানগৰ জিলাত।